নমস্কাৰ ৰাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল, কাৰণ আজি মোৰ মামাৰ ল'ৰাৰ বিয়া। লগতে আপোনালোকে আজিৰ এই ভিডিঅ'টোত মোৰ পৰিয়ালৰ বহুতখিনি মানুহ দেখিব, গতিকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। যিহেতু মোৰ মামাৰ ঘৰ গাঁৱতে হয়, সেইকাৰণে বিয়া বুলি মামাৰ ঘৰৰ পৰা আমাৰ ঘৰ আৰু আমাৰ ঘৰৰ পৰা মামাৰ ঘৰ কেইবাৰমান যে মাকো মাৰিছোঁ হিচাপ নাই। আৰু এয়া সন্ধিয়া, বিয়াৰ আগদিনাখন গোটেই আয়তীসকলে ধুনীয়াকৈ নিজৰ নিজৰ কাম কৰি আছে। আৰু দেখিছেনে, মেহেন্দি আঁকিব একেবাৰে নাজানো, মাহীৰ ছোৱালীজনী আঁকিব দিছিল, যেন তেন আঁকি দিছে। আৰু আপোনাৰ অনুভৱটো ক'ব, আপোনাৰ অনুভৱটো ক'ব কেনেকুৱা লাগিছে বিয়া হৈ কেনেকুৱা লাগিছে বোলে। নমস্কাৰ ৰাইজ। বিয়া বুলি আজি ভাবিছিলোঁ এটা ধুনীয়া ফেমিলি ব্লগ বনাম, কিন্তু জানেনে, যেতিয়াই ইন্ট্ৰ'টো দিব যাওঁ তেতিয়াই মানুহ থাকে। আৰু লাজো নলগা নহয় বাৰু, এই টিকলিজনীও চাই আছিলে। কেইবাৰমান যে ইন্ট্ৰ' দিব লগা হৈছে হিচাপ নাই, কাৰণ যেতিয়াই মানুহ থাকে তেতিয়াই বন্ধ কৰি দিওঁ। আৰু মানুহ নোহোৱা জেগাত দিবলৈও নাই, কাৰণ বিয়া মানুহ বহুত। আৰু ধুনীয়াকৈ দৰাৰ পেহীয়েক লগতে দৰাৰ বায়েক মানে মই স্কিন কেয়াৰ কৰিছোঁ, আৰু তাৰে অকণমান ভিডিঅ' স্মৃতি হিচাপে ৰাখিবৰ কাৰণে সাঁচি ৰাখিছিলোঁ। সেইখিনিও আপোনালোকে একেবাৰে চাই লওক। কোৱা হাই বুলি কোৱা, হাই বুলি কোৱা। এই জেতুকা নহয়, হাই বুলি কোৱা, কোৱা হাই বুলি কোৱা। হাতখন দেখাই নাই তোমাক, উঠি লোৱা, হাই বুলি কোৱা। মাহী চেনেলটো কোৱা, মাহী চেনেলটো কোৱা, ছাবস্ক্ৰাইব। ইফালে আহা, নকওঁ যা। মাহী চেনেলটো নহয়, ছাবস্ক্ৰাইব কৰি দিব। এই মানুহ বগা হ'লে বিয়াৰ কাৰণে প্ৰস্তুতি। ইফালে অৱস্থা নাই। কি হয় বাৰু, দৰাৰ কোন হয় এইবিলাক? দৰাৰ পেহীয়েক এইবিলাক। দৰা পেহীয়েক হয়। মই ক'ৰবাৰ পৰা আহিছোঁ। বিয়াৰ কাৰণে আমাৰ এই অৱস্থা স্কিন কেয়াৰৰ যোগাৰৰ। আৰু এইটো ভিডিঅ' যদি মামাই দেখা পায় আজি বিয়া দিনাখন ৰাতিপুৱা এয়া কৰি আছে। মোৰ মানে স্কিনত ইমান যি ডাঠ, এয়া মই সৰিয়হ তুলিব গৈছোঁ যে সেইকাৰণে বহুত ডাঠ হৈছে। বালি কাৰণে বালি নাই। কইনাৰ পেহীয়েক, কইনাহে চৰি দৰা। আমাৰ আছে ৰাইজ গমে পাইছে ভিডিঅ'টো বিয়াৰ ব্লগ হয়, আৰু মামাৰ ল'ৰাৰ বিয়া। মানে ঘৰত থাকিলে মই ভাবিছিলোঁ আৰু ধুনীয়াকৈ ভিডিঅ' বনাম মেলিম, কিন্তু মই জানো মোক ঘৰত থাকিলে একো নহয়। মানে বৰ্তমান ওলাই মাহঁত গ'লগৈ, মই যোৱা নাই, যাম আৰু। মই মানে বৰ্তমান ঘৰ ৰখীয়া, দেউতাও গ'ল, দাদাও গ'ল, চব গ'ল, মাহীহঁত আহিছিলে, মাহীহঁতো গ'ল। আৰু এতিয়া কাম কৰিবৰ কাৰণে গৈছে, আৰু আকৌ ওলাবৰ কাৰণে আহিব। ময়ো যাম, মই মানে ঘৰৰ অকণমান কাম বন কৰি দেউতা আহিলে ঘৰত এটা থাকিব লাগিব যিহেতু, আৰু সেইকাৰণে তেতিয়া মই যাম। বিয়া বুলি শাৰী এখন অৰ্ডাৰ দিলোঁ, আহিয়ে নাপালে। সেইকাৰণে আকৌ ইমাৰ্জেঞ্চি মেখেলা চাদৰ এযোৰ কিনি মেলি চিলাবলৈ দিছিলোঁ, সেইযোৰ এতিয়ালৈকে মানে আনিব যাব লাগিব। আৰু পৰহি দিছিলোঁহে ভাটিবেলা, আৰু ইমান মানে দৌৰা ধপৰা তেনেকুৱা টাইপত হৈ গৈছে, আনিব যাব লাগিব। মোৰ মানে এতিয়া কাপোৰে নাই। বিয়াতো যাওঁগৈ, কাম বন কৰিম, আৰু এতিয়া ঘৰৰ অলপ কাম বন কৰোঁ, তাৰপাছত যিখিনি বাৰু দেখুৱাম। আৰু মানে নিজৰ মানুহ যিহেতু গোটেইবিলাক চিনাকি, সেইকাৰণে মোৰ অকণমান লাজ লাগে। ভাবিছিলোঁ শ্ৰাদ্ধৰ দিনাখন মানে যোৱাকালি আৰু ভিডিঅ' বনাম, মই গৈছোঁ দেৰিকৈ, তাৰপাছত নাই, মোৰ দ্বাৰা নহয়। অকণমান ক্লিপ কোনেও নেদেখাতে তেনেকৈ লোৱা টাইপ আছে। আৰু কালি গোটেইখিনি হৈ গ'ল, এতিয়া আজি বিয়া, আৰু দেখুৱাই থাকিম আৰু যিখিনি পাৰোঁ। এক্সাইটেডো হৈ আছোঁ। এইখন মামাহঁতৰ ফালৰ মানে মাহীৰ লাষ্ট বিয়া গৈছিল, মই ক্লাছ মনতে নাই 3-4 মানত থাকোঁতে লাষ্ট বিয়া আছিলে মামাহঁতৰ ফালৰ মাহীৰ। আৰু এতিয়া মাহী ছোৱালী ডাঙৰে হৈ গ'ল, আৰু এতিয়া মামাৰ বিয়া, মামাৰ ল'ৰাৰ বিয়া। আৰু সৰু দৰা মোতকৈ সৰু, তথাপিও মানে
বিয়া পাতি আনিলে আৰু মানে লৈ আহিলে আৰু এতিয়া বিয়া পাতি দিছে চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে কি কওঁ কি নকওঁ নাজানো কি ভ্লগ হয় নাজানো নে এইটো ভিডিঅ' মই আপলোড কৰিম নে নাই মই সেইটোও নাজানো খালি মানে ভাবিছোঁ আৰু ভিডিঅ' এটা বনাওঁ আৰু অকণমান যে ক্লিপ লৈ আহিছিলোঁ যেতিয়া ঘৰত আহি চাইছোঁ ভাল লাগিছেচোন গোটেই ঘৰৰ মানুহখিনি তেনেকুৱা টাইপৰ ভাল লাগিছে মায়ে কৈছে বনা পিছলৈ মানে চাব পাৰিম আৰু আমিও তেনেকৈ সেইকাৰণে ভাবিছোঁ আৰু যিখিনি বাৰু দেখুৱাম ইমান নোৱাৰোঁ মই জানো সেইখিনি কনফিডেঞ্চ মোৰ ইয়াতে নাই মই ইমান নোৱাৰোঁ তথাপিও আৰু দেখুৱাম আৰু চাই থাকিব আৰু সেইটোৱে এতিয়া মই কাম বন কৰোঁ ৰাইজ ভাবিছিলোঁ বিয়া বুলি স্কিন কেয়াৰ কৰিম কেইদিনমান আগৰ পৰা কৰিম আৰু ধুনীয়াকৈ হেৰি কৰিব নাই নহ'লগৈ ইমান দিনটো কৰা নাই আজি কালিও নাই মানে আজি বিয়াৰ দিনা আজি বিয়া আৰু আজি স্কিন কেয়াৰ কৰিছোঁ আৰু এদিনত কি হ'ব মাহঁতেও আজি কৰিছে এতিয়া কৈ আছে কালি কৰিলে কালি যদি ক'লে হয় কালিয়ে কৰিলোঁ হয় তেনেকুৱা টাইপ আহিলৈ গোটেইকেইটা কাম বন কৰি আহি চব শুলোঁ ময়ো শুই গ'লোঁ মাহঁতেও শুলে এতিয়া ৰাতিপুৱা মনত পৰিছে যে স্কিন কেয়াৰ কৰিব লাগে আৰু সেয়া এইবিলাক ধনী মানুহৰ ক্ষেত্ৰতহে হয় আমাৰ নিচিনা মিডিল ক্লাছ মানে তাতকৈ অলপ তলৰ আৰু মানুহবিলাকৰ ক্ষেত্ৰত নহয় সেই আৰু মেহেন্দিও লগাব নাজানো এনেকৈ অকণমান কিবা কিবি মানে মাহী ছোৱালীজনী ইফালে লগাই দিছে এই আঙুলিকেইটা মই কি লগাইছোঁ নিজে নাজানো মানে মই লগাবই নাজানো কইনাও নিজে লগাইছে আধা মানে হাত আকৌ আধা কোনোবা এখন হাত কোনোবাই লগাই দিছে তেনেকুৱা সেইটোৱে এতিয়া কাম বনখিনি কৰোঁ কৰি মেলি ধুনীয়াকৈ যাম আৰু মামাহঁতৰ ঘৰত এতিয়া যাম দেখুৱাই থাকিম মানে এনেওতো দেখাম বুলিয়ে কৈছোঁ ন কি আকৌ দেখুৱাই থাকিম দেখালে দেখিবই মানে ভিডিঅ'টো অন কৰিলে চালে দেখাই পাব এতিয়া ঘৰৰ কামখিনি কৰোঁ কৰি মেলি গা পা ধুই মই মামাহঁতৰ ঘৰত যাম তাৰপৰা মই কাপোৰ আনিব যাম তাৰপাছত মই মামাহঁতৰ ঘৰত হয়তো সোমাব পাৰোঁ নোসোমাব পাৰোঁ তাৰপৰা মই ঘৰত আহিম ওলাম মেলিম আৰু মামাহঁতৰ ঘৰ আৰু আমাৰ ঘৰ যিহেতু একেখন গাঁৱতে হয় তো আলহীবিলাকতো আমাৰ ঘৰতো আহিবই নাজানো আৰু কি হয় চাই থাকিব বৰ্তমান 11টা বাজিছে আজি বিয়া আজি মোৰ শাড়ীখন আহিছে অৰ্ডাৰটো তাৰমানে আজি আহিছে 27 তাৰিখ দেখাইছিল মই ভাবিছোঁ এনেও দুদিনমান আগত আহিব গতিকে আগত আহি যাব আৰু 27 তাৰিখতকৈতো আগতে আহিব তাৰপিছত দেখালে 3 তাৰিখ মই বোলো তথাপিও আহি যাব আৰু কিবা এটা কাৰণত হৈছে আৰু কিবা চাগে 3 তাৰিখ দেখালে মই বোলো আহিব আৰু আহিব বুলি ধৰি লৈছোঁ তাৰপিছত দেখাইছে 7 তাৰিখ চেছ তথাপিও আশা এটা লৈ বহি আছিলোঁ আৰু আহিলে পিন্ধিম নাহিলে নিপিন্ধোঁ তেনেকুৱা এতিয়া আজি আহি পাইছে আজি বাৰু 3 তাৰিখ 2 তাৰিখ আজি আহি পালে তো ক'ত পিন্ধিম আৰু সেই হ'ল আৰু এয়া আমাৰ জেঠীমায়ে চব্জি কাটি আছে এয়া আমাৰ বাবু দাদাই পিঁয়াজ কাটি আছে এয়া আমাৰ মলয় দাদাই আটা কি কৰি আছে পকৰি বনাবৰ কাৰণে ৰেডি কৰি আছে এয়া আমাৰ মায়ে চাহ নি আছে মই যেতিয়া বিয়াৰ ঘৰ গৈছোঁ এনেকৈ তেতিয়াই বিয়া ঘৰত আলহী অহা ষ্টাৰ্ট কৰি দিলে গতিকে জল্দি গৈছোঁ কাপোৰ আনিবৰ কাৰণে আৰু কাপোৰ আনি আহি এয়া বিয়া ঘৰত নোসোমালোৱে চিধা আকৌ ঘৰলৈ বুলি আহিছোঁ কাৰণ মইতো ৰেডি হ'বই লাগিব মাৰ যিহেতু আহিব টাইম নাই বুলি ক'লে মাৰ কাৰণেও কাপোৰ কানি ৰেডি কৰি বিয়া ঘৰলৈ লৈ যাব লাগিব সেইকাৰণে জল্দি ওলাই মেলি এয়া ভাবি আছিলোঁ মই আজি এটা ব্লগ বনাম কিন্তু মানুহ দেখিলে তাৰমানে মোৰ ব্লগ নবনে সেইকাৰণে মোৰ একো নহ'ব আজি যথেষ্ট কম সময়ৰ ভিতৰত প্ৰথমবাৰৰ বাবে নিজে অকণমান এনেকৈ মেকআপ কৰিছোঁ আৰু কৰি মেলি এয়া বিয়া ঘৰলৈ বুলি গৈ আছোঁ যিহেতু বহুতখিনি আমাৰ দেৰি হৈ গৈছে আৰু বিয়াৰ বহুত মানুহক লগো নাপালোঁ কাৰণ অলপ ওলাওঁতে দেৰি হৈ গ'ল লগতে ষ্টুডেণ্টখিনিও আহিছিলে সিহঁতকো লগ নাপালোঁ আৰু এয়া বিয়া ঘৰ গৈ পালোঁ ধুনীয়াকৈ পাহৰিলোঁ আমি এতিয়া বিয়াত আছোঁ সেইকাৰণে ভিডিঅ' বনালে এয়া বলহা ৰাইজে বিয়া খাই ফুৰিছে ৰাইজে বিয়া খাই ফুৰিছে আৰু মই স্কুটি চাবিপাত লৈ আহিছিলোঁ সেইপাত হেৰালোঁ এতিয়া সেইপাত বিচাৰি এইয়া বিয়া ঘৰৰ পিছফাল কোন চব যিফালে গৈছিলোঁ সেইফালে বিচাৰি ফুৰি আছোঁ আৰু জিন্দেগী বিচাৰি আছোঁ এতিয়া পোৱা নাই দেউতা কৈছে ভালকৈ চা ক'ত গৈছিলি মনত পেলা এতিয়া মই ক'ত গৈছিলোঁ সেই পিছে গৈ আছোঁ তথাপিও স্কুটি চাবি নাই
এইবিলাকত ৰাইজ মই স্কুটি চাব বিচাৰিছোঁ উপায় নাই আৰু জীৱনত মানে এইবিলাক গণ্ডগোল ৰাইজ মই পিছে স্কুটি চাবিবাত বিচাৰি পালোঁ দেই মই পোৱা নাই বেলেগে পালে মোক দিলে আৰু তাৰপাছত এয়া বিয়া ইমান তেনেকুৱাকৈ ভ্লগ নবনালোঁ মানুহ আহি আছে খাই আছে গৈ আছে আৰু এয়া আমি ভাত খাবলৈ বহিলোঁ এয়া হৈছে মোৰ বাবু দাদা আৰু ইফালে আছে ভাইটি দাদা লগতে আৰু এজন দাদা ৰাইজ বিয়াৰ ভ্লগ দি আছোঁ কিন্তু দৰা কইনাকে চিনাকি কৰাই দিয়া নাছিলোঁ দেখিছেনে এয়া হৈছে আমাৰ কইনা আৰু এয়া হৈছে দৰা আৰু ভিডিঅ'টো মানে সিহঁতৰ কথা শুনি থাকোঁতে সিহঁতৰ মুখকেইখন যে ভালকৈ নুঠিল মই চাবই নহ'ল তথাপিও তেনেকৈ দেখুৱাই দিছোঁ আৰু লগতে এইখিনিতে দৰা আৰু কইনা দুয়োটালে মোৰ ফালৰ পৰা যুগ্ম জীৱনৰ বহুত বেছি শুভেচ্ছা যাচিলোঁ সিহঁতে যাতে সদায় সুখী হৈ থাকে সদায় শান্তি সুখেৰে ধুনীয়াকৈ জীৱনটো পাৰ কৰে আমি এতিয়া গৈ আছোঁ দৰাক গা ধুৱাবৰ কাৰণে দৰাক গা ধুৱাবৰ কাৰণে আমি এতিয়া গৈ আছোঁ আগত যাওঁগৈ ৰ'ব দৰাৰ লগত যাওঁগৈ ৰাইজ মোৰ উৰুলিৰ পাৱাৰ দৰা লাহে লাহে বল পাৰা নাই ৰাইজ বিয়া নুন ঠাণ্ডা ওলাই দিয়া ৰাইজ মোৰ ভিডিঅ' এয়া হৈছে ভৈৰৱী তালুকদাৰ আৰু আগে আগে গৈ আছে মুনু তালুকদাৰ এতিয়া আমি গৈ আছোঁ দৰাক খুৱাবৰ কাৰণে বেলেগ ঘৰত যিহেতু গম পাইছে পলাই আনিছিলে সেইকাৰণে মানে বেলেগ ঘৰত বেছি ভাল লাগে মানে বেলেগৰ পৰা মানে বেলেগ এখনলৈ গৈছে এতিয়া আমি গৈ আছোঁ আৰু তাৰপিছত চাই থাকিব ঠাণ্ডা লাগিছে কিন্তু চুৱেটাৰ এটা পিন্ধি ষ্টাইল ধ্বংস হৈ যাব সেইকাৰণে আৰু এতিয়া আমি গৈ আছোঁ দৰাক গা ধুৱাবৰ কাৰণে শেষে হ'ব আৰু ভিডিঅ' এতিয়া
মিতা বুঢ়া মায়েঙৰ ঠাণ্ডা পানী কিয় কিয় দি আছো বিয়া পাতি নাই আৰু তোক দি দেখছ বিয়া নাপাতো গৰম পানী ধাই দিয়া ঠাণ্ডা হৈ কৰো পানী হাতে নকল এখন হাতে নকল দৰা কইনা দৰা আৰু সখী ৰাইজ নট দৰা কইনা দৰা ঘৰ বহুত দূৰ কইনা ঘৰ ট্ৰেভেলাৰত যাম আমি এতিয়া কইনা ঘৰলৈ বিয়া মানে কেৱল দুজন মানুহৰ মিলন নহয়, ই দুটা পৰিয়াল আৰু বহুতো সম্পৰ্ক লগতে অসংখ্য সপোনৰ একেলগে আগবঢ়া যাত্ৰা। বিয়া বুলিয়েই পৰিয়ালৰ প্ৰত্যেকজন লোকৰে ভীষণ ব্যস্ততা। পৰিয়ালৰ ডাঙৰবোৰৰ কামৰ পৰা আহৰি নোপোৱা এটা দিন, লগতে সৰুবোৰৰ খেল ধেমালি কৰিব পৰা ফূৰ্তিৰ এটা দিন। মুঠতে বিয়া মানে পৰিয়ালৰ প্ৰত্যেকজন লোক একগোট হৈ সকলোৱে একেলগে ফূৰ্তি কৰাৰ এটা দিন, আৰু সেই দিনটো আমি বৰ্তমান অনুভৱ কৰি আছোঁ। পিন্ধি লওক ৱাও ভাল লাগিছে ফটো এটা উঠাব লাগে কইনাটো লগাতে উঠ ভাইয়াটো ধুনা নিপিন্ধিলে হ'ব না ধুতিয়া বাবা হেলা আঠানিতে আৰু ভাইয়া হা ধুতি নিপিন্ধিলে হ'ব না এয়া দৰা কইনাৰ লগতে সখী হোমৰ গুৰিত বহি থকা সময়ৰ মুহূৰ্ত। দৰা কইনাৰ এই বিশেষ দিনটোৰ মৰম লগা মুহূৰ্তবিলাক সাঁচি ৰাখিবৰ কাৰণে চেষ্টা কৰিলোঁ, যাতে পিছত তেওঁলোকেও লগতে ময়ো নিজে চাবলৈ পাৰোঁ আচলতে বিয়াখন কেনেকৈনো পাৰ হৈছিলে, কিনো ঘটিছিলে মোৰ লগত। এই ভিডিঅ'টোৰ জৰিয়তে আমি সেই মুহূৰ্তবোৰ আপোনালোকৰ সৈতেও ভাগ বতৰা কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে, লগতে আমাৰ নতুন দৰা কইনাক আশীৰ্বাদ দিবৰ কাৰণে একদম নাপাহৰিব দেই। আৰু লগতে ভিডিঅ'টো ইমান শেষলৈকে চাই থকাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকেও ভালে থাকক, লগতে আমাৰ দৰা কইনাও সদায় সুখী হৈ থাকক, শান্তিৰে জীৱন পাৰ কৰক। ধন্যবাদ।